অৰুণোদয় ৰেচন কাৰ্ড আত্মনিৰ্ভৰ আঁচনিৰ পৰা ট্ৰেডিং প্ৰবঞ্চকলৈ মুখ্যমন্ত্ৰীৰ 21টা ডাঙৰ খবৰ। 12,60,000 নতুন মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। 17 লাখ নতুন লোকে লাভ কৰিব ৰেচন কাৰ্ড। 25,238 ব্যক্তিয়ে পাব আত্মনিৰ্ভৰ আঁচনিৰ 2 লাখকৈ টকা। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ফাৰ্ষ্ট ইনফৰমেশ্যন ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ ভাল। যিসকল বন্ধু বান্ধৱীয়ে এই চেনেলত প্ৰথম ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট। অৰুণোদয় ৰেচন কাৰ্ডৰ পৰা অনলাইন ট্ৰেডিং প্ৰবঞ্চকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 21টা ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ। 12,60,000 নতুন মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। প্ৰতিটো সমষ্টিৰ পৰা প্ৰায় 10,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব। 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এই কাৰ্যসূচী। 10 জানুৱাৰীত নতুন হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় প্ৰথম কিস্তিৰ ধন। 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এই অৰুণোদয় 3.0 আঁচনি। প্ৰতিটো সমষ্টিতে সভা অনুষ্ঠিত কৰি দিয়া হ'ব এই আঁচনি। 19 ছেপ্টেম্বৰৰ পৰাই 17 লাখ নতুন লোকে লাভ কৰিব ৰেচন কাৰ্ড। অৰুণোদয় পাবলৈ বাধ্যতামূলকভাৱে থাকিব লাগিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড নহ'লে নাপাব অৰুণোদয় আঁচনিৰ ধন। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিত আবেদন কৰা সকলৰ বাবেও ভাল খবৰ। এই আঁচনিত 25,238 গৰাকীক বাছনিভুক্ত কৰা হৈছে। এই 25,238 গৰাকী ব্যক্তিয়ে চৰকাৰৰ পৰা 2 লাখকৈ টকা পাব। ইয়াৰে 1 লাখ টকা ঘূৰাই দিব নালাগে। 5 বছৰৰ পিছত কিস্তি হিচাপত 1 লাখ টকা সুদ অবিহনে ঘূৰাই দিব লাগিব। 3 নৱেম্বৰত এই ধন বিতৰণ কৰা হ'ব। অনলাইন ট্ৰেডিং প্ৰবঞ্চকক লৈও ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ। অনলাইন ট্ৰেডিং সম্পৰ্কীয় 32টা গোচৰ CBIক দিয়া হৈছে। সমগ্ৰ তদন্ত প্ৰক্ৰিয়া তন্নতন্নকৈ কৰিব CBIয়ে। উচ্ছেদ বন্ধ নহয়, অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী। সোণাপুৰৰ উচ্ছেদথলীত AIUDFৰ বিধায়ক আমিনুল ইছলামক পশুখেদা। অবৈধ বেদখলকাৰীৰ হৈ ৰাজনীতি নকৰিবলৈ সকিয়নি। সোণাপুৰৰ উচ্ছেদথলীত ৰাইজে সঁহাৰি জনাইছে। সোণাপুৰৰ উচ্ছেদত কোনো ৰাজনীতি দলক ৰাজনীতি নকৰিবলৈ সকিয়নি। AIUDF কেৱল ৰাজনীতি কৰিবলৈহে সোণাপুৰলৈ আহিছে। সোণাপুৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বেদখলমুক্ত হ'বলৈ দিয়ক। সোণাপুৰত আইন অনুসৰি উচ্ছেদ চলিছে। AIUDFে সাম্প্ৰদায়িক বিষ-বাম বিয়পাবলৈ চেষ্টা চলাইছে উচ্ছেদথলীত। বিধায়ক আমিনুল ইছলামক তীব্ৰ সকিয়নি ডিমৰীয়াবাসীৰ। AIUDFক এনে কাৰ্য নকৰিবলৈ সকিয়নি ডিমৰীবাসী।